SBIৰ 40 কোটি গ্ৰাহকক সতৰ্ক কৰিলে ভাৰতীয় ষ্টেট বেংকে। হয়, যদি আপোনাৰ ভাৰতীয় ষ্টেট বেংকত একাউণ্ট আছে তেন্তে আপোনাৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো ভাৰতবৰ্ষৰ সৰ্ববৃহৎ পাব্লিক ছেক্টৰৰ বেংক SBI অৰ্থাৎ ভাৰতীয় ষ্টেট বেংকে তেওঁলোকৰ 40 কোটি গ্ৰাহকলৈ সতৰ্কবাণী জাৰি কৰিছে। ভাৰতীয় ষ্টেট বেংকে কৈছে যে আপোনালোকে সোনকালে এই কাম কৰক, যদি নকৰে তেতিয়াহ'লে আপোনাৰ বেংকৰ লেনদেন বন্ধ হৈ পৰিব পাৰে বা আপুনি অসুবিধাত পৰিব পাৰে। SBIয়ে তেওঁলোকৰ গ্ৰাহকসকলক কি কৈছে সবিশেষ আপোনালোকক এইটো ভিডিঅ'টো জনাম। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ', আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। আপোনালোকে কথাখিনি অলপ ভালদৰে মন কৰিব। SBIৰ 40 কোটি গ্ৰাহকলৈ হাই এলাৰ্ট জাৰি, সতৰ্ক কৰিলে ভাৰতীয় ষ্টেট বেংকে। বন্ধ হৈ পৰিব পাৰে আপোনাৰ বেংকিং সেৱা। গ্ৰাহকলৈ প্ৰেৰণ কৰা হৈছে জাননী। 31 মাৰ্চৰ পূৰ্বে SBIৰ গ্ৰাহকে কৰি লওক এই বিশেষ কাম। 31 মাৰ্চৰ পূৰ্বে পান কাৰ্ড আৰু আধাৰ কাৰ্ড সংযোগ কৰাৰ নিৰ্দেশ দিছে ভাৰতীয় ষ্টেট বেংকে। আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। গ্ৰাহকে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক নকৰিলে সন্মুখীন হ'ব পাৰে অসুবিধাৰ। নিউজ ডেস্ক ৰিপৰ্ট, পাব্লিক লাইভ।